মায়াবিনী রাতের বুকুত দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোণত তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ খতে মোৰ বহু যুগৰে নাচোন এন্ধাৰৰ খোচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু দেউচিৰে দেউচিৰে ভানা আই হো দেউচিৰে দেউচিৰে ভানা হৰসৰিন মাই কুমাৰা দেউচিৰে দেউচিৰে ভানা দেউচিৰে দেউচিৰে ভানা আই হো দেউচিৰে দেউচিৰে ভানা হৰসৰিন মাই কুমাৰা দেউচিৰে দেউচিৰে ভানা ahai bersama dinku bersure ahai cara bada bersure ahai janam nu karne bersure ahai manam karne bersure ahai garbati ama bersure ahai garbati baba bersure ahai ai pugyo hami bersure bersure ahai ae kahami bersure ahai milera ayo bersure deusire deusire bana ai ho deusire deusire bana hursarin mai kumara deusire deusire bana deusire deusire bana ai ho deusire deusire bana hursarin mai kumara deusire deusire bana hai garo yo kiyo angan kari deusire baile baile rahayo pardaj sablai namastai deusire deusire bana ai ho deusire deusire bana hursarin mai kumara deusire deusire bana घर घर आंगन गाउँ सहरमा गुरा साको लहर चल्यो मनै खरारा लाली गुरासा लाली गुरासा लाली गुरासा लाली गुरासा अभी आओ देउसुरे देउसुरे भाना हरसरिन माई कुमारा देउसुरे देउसुरे भाना आदिको नाम राखुन देउसुरे देउसुरे
দেউচিৰে ভাওনা পাৰিব। দেউচিটো আমি প্ৰত্যেক বছৰে আমি ৰামায়ণ উৎসৱ বুলি কওঁ দেউচিক। আমি তিহাৰত দেউচি খেলিবৰ কাৰণে চব মানুহৰ ঘৰে ঘৰে সকলোৱে মিলি ৰামায়ণ কৰি দেউচিটোক গাই ফুৰোঁ। আৰু দেউচি নহয়, দেউচিৰে ৰাম বনবাসৰ পৰা ঘূৰি অহাৰ কাৰণে এই উৎসৱটো মনোৱা হৈছিল। তাৰ কাৰণে দেউচিৰে ৰাম বুলি সকলোৱে আমি গোৱা হয়। প্ৰত্যেক বছৰে আমি এই দেউচিৰে উৎসৱটো পালন কৰি আহিছোঁ আৰু আগলৈকেও সকলোৱে পালন কৰি যাম। এতিয়াও এইটো সংস্কৃতিটো বজাই ৰাখিবলৈ আৰু ফেষ্টিভেলবোৰে মানুহক মানে সকলো মানুহ ঘৰৰ পৰা দূৰত থাকে, এবাৰ মানে বছৰত এবাৰ ঘৰত আহে, এইটো চেলিব্ৰেট কৰে ফেমিলিৰ লগত, ফেমিলি ফ্ৰেণ্ডছ আৰু লাভিং পাৰ্চনৰ লগত। এইটো কাৰণে ফেষ্টিভেলটো মানে বছৰত এবাৰ চেলিব্ৰেট কৰিবই লাগে। বহাগ বিহুত যেনেকৈ আমি হুঁচৰি গাওঁ তেনেকৈ দিৱালীটো আমি হুঁচৰি গাওঁ, বাট তাৰ গোৰ্খালী অৰ্থটো হ'ল দেউচি, যোনটো দেৱশ্ৰী ৰাম বুলি কোৱা হয়। যেতিয়া ৰাম বনবাসৰ পৰা উভতি আহে যেতিয়া অযোধ্যালৈ, তেতিয়া এইটো খুচিৰ উৎসৱ বুলি কয়। আমি এনেকৈ চাকি জ্বলাওঁ, এনেকৈ মানুহৰ ঘৰ গৈ গৈ হুঁচৰি গাওঁ আৰু এনেকৈ ফূৰ্তি কৰোঁ দিৱালী। আমি দেউচিত এবাৰ ইমান ফূৰ্তি কৰিব পৰা নাই, যিহেতু বহুত দুখ মনেৰে ক'ব লগা হৈছে যে জুবিন দা আমাৰ মাজত নাই। বহুত দুখ মনেৰে আমি দেউচি খেলিব আহিবলগীয়া হৈছে, কাৰণ আমাৰ পৰম্পৰা ৰক্ষা কৰি যাব লাগিব আগলৈ। জুবিন দাৰ বাবে বহুত দুখত আছোঁ সকলোৱে, তথাপিও ওলাই আহিছোঁ মনটো বান্ধি অলপ ফূৰ্তি লাগক বুলি। আমি কেতিয়াও জুবিন দা আমাৰ পৰা হেৰাই যোৱা বুলি নাভাবোঁ, সদায় আমাৰ মনত আছে, আমাৰ মাজত আছে, সদায় থাকিব। জুবিন দা অবিহনে অসম একোৱেই নহয়, অসম নহয় গোটেই ভাৰতবৰ্ষ একোৱেই নহয়, শূন্য। ভাৰত অসম বুলি কথা নাই, গোটেই অল ৱৰ্ল্ড বিশ্ব শোকত ভাঙি পৰি আছে এতিয়ালৈকে, যিহেতু জুবিন দাই এতিয়ালৈকে ন্যায় পোৱা নাই। আৰু আমাৰ মনতো যিহেতু জুই জ্বলি আছে, আমি যেতিয়ালৈকে ন্যায় নাপাম জুবিন দাৰ, তেতিয়ালৈকে জুইকুৰা আমাৰ পৰা মচি নাযাব। গতিকে আমি এইখিনিয়ে ক'ম চৰকাৰক যে সোনকালে জুবিন দাক ন্যায় দিব লাগে। আমাৰ পদূলিত দেউচি যিবিলাক ল'ৰা ছোৱালী খেলিবলৈ আহিছে, আৰু দুখৰ মনেৰে হ'লেও আমি দেউচি উদযাপন কৰিছোঁ। গতিকে এই বছৰটো আমাৰতো ইমান সুখ বা ভাল মনেৰে দেউচি হোৱা নাই, মানে অতি দুখ কৰি আমি জুবিনদাৰ যোনটো মানে তেওঁৰ মৃত্যু হৈছে, আশ্চৰ্যজনক মৃত্যু হৈছে, কোনেও ক'ব পৰা নাই। গতিকে তেনেকুৱা ধৰণে আমি দেউচি পালন কৰিছোঁ।